Dear students, নিশ্চয় ভালে আছে। আজি মই তোমালোকৰ কাৰণে পৰস্পৰ মৌলিক সংখ্যা কাক কয় লৈ আনিছো। ইয়াৰ আগত মই তোমালোকক মৌলিক সংখ্যাৰ বিষয়ে কৈছো। ক্লাস 10ৰ যেতিয়া মেথছ দি আছিলো তেতিয়া মই তাতো কৈছো। ক্লাস 6ৰ কন ষ্টুডেন্টস সকলৰ কাৰণে অংক, ইংৰাজী, বিজ্ঞান সকলো বিষয় মই তোমালোকে বুজি পোৱাকে সহজ ভাষাত বুজাই যাম। আৰু এই ভিডিওটো কোনো ডাঙৰ ব্যক্তিয়ে যদি চাই আছে মোৰ অনুৰোধ আপোনালোকে ভিডিওটো শ্বেয়াৰ কৰিব, সাবস্ক্ৰাইব কৰিব, তেতিয়া উঠি অহা ষ্টুডেন্টস সকলে বহুতো কথা একেবাৰে সহজ ভাষাত হয়তো বুজি পাব বুলি মই ভাবিছো। আৰু এনেকুৱা ভিডিও ইউটিউবত বহুত আছে, কিন্তু মই এটো নকওঁ মোৰটোৱে চাওক। কথা হল কি, যদি বুজি পায় আপোনালোকে এই ভিডিওটো চালে কিছুমান সৰু সৰু ল'ৰা ছোৱালীয়ে অকমান বুজি পাবলৈ অসুবিধা হয়। যদি এই ভিডিওটো চালে বুজি পায় তেওঁলোকে, তেতিয়া তেওঁলোকক এইটো ভিডিও দেখাব লাগে। সেইটো কাৰণে কৈছো যে ভিডিওবিলাক আচলতে শ্বেয়াৰ কৰিব লাগে। ঠিক আছে, আজি তথাপি তোমালোকক মই অকণমান মৌলিক সংখ্যা কৈ ল'ম কাক কয়। মৌলিক সংখ্যা কোনবিলাক? যিবিলাক সংখ্যাৰ মাত্ৰ দুটাহে উৎপাদক, এটা এক আৰু আনটো নিজে। 7টো লৈছো, 7ৰ উৎপাদক মাত্ৰ দুটা, 1 আৰু 7। 1 7 গুণ 7 হয়নে? আৰু সেইবিলাকে মৌলিক সংখ্যা। এতিয়া আমাক লাগে পৰস্পৰ মৌলিক। পৰস্পৰ মৌলিক বুলি ক'লে এজোৰ দিব, দুটা সংখ্যা দিব। দুটা সংখ্যা পৰস্পৰ মৌলিক বুলি আমি কেনেকৈ চিনি পাম? সংখ্যা দুটাৰ সাধাৰণ উৎপাদক 1 হ'ব লাগিব, মাত্ৰ এটাই হ'ব লাগিব, আৰু সেইটোৱে 1। নাই বুজা? দুটা সংখ্যা পৰস্পৰ মৌলিক বুলি আমি কেনেকৈ চিনি পাম? তেতিয়াহে দুটা সংখ্যা পৰস্পৰ মৌলিক হ'ব যেতিয়া সংখ্যা দুটাৰ সাধাৰণ উৎপাদক মাত্ৰ এটা হ'ব, আৰু সেইটো হৈছে 1। বুজি পাইছা? সাধাৰণ উৎপাদক 1। ধৰি লোৱা 7ৰ উৎপাদক 7 আৰু 1, 5ৰ উৎপাদক 5 আৰু 1। 7 আৰু 5ৰ দুইটা সংখ্যাৰ সাধাৰণ উৎপাদক কি পালো? 1 হয়নে? 1 হয়নে? তেতিয়া 7 আৰু 5টো আমাৰ পৰস্পৰ মৌলিক সংখ্যা। চিনি পাইছো? অন্য সাধাৰণ উৎপাদক ইয়াত থাকিব নোৱাৰিব হয়নে? ঠিক আছে, পৰস্পৰ মৌলিক বুলি আমি চিনি পাবৰ কাৰণে কেইটামান নিয়ম আছে। এতিয়া আমি সেইকেইটা পাতো। নাম্বাৰ 1, দুটা সংখ্যা পৰস্পৰ মৌলিক বুলি আমি দেখিলেই চিনি পাম যদি সংখ্যা দুইটাই মৌলিক সংখ্যা হয়। এটা যেনেকৈ অলপ আগত কৈছিলো 7 আৰু 5 দুইটা মৌলিক সংখ্যা, তেনেকৈ 13, 17 দুইটা মৌলিক সংখ্যা। যদি আমাৰ চকুৰ আগত থাকে 13, 17 আমি তেতিয়া চিধা চাই কৈ দিম যে মৌলিক সংখ্যা এই সংখ্যা দুটা পৰস্পৰ মৌলিক হয়। গম পাইছা? বুজি পাইছানে? যদি সংখ্যা দুইটাই মানে মৌলিক সংখ্যা হয়, তেতিয়া আমি দেখিলেই চিনি পাম এইযোৰ পৰস্পৰ মৌলিক। নাম্বাৰ 1। নাম্বাৰ 2 আহা। সংখ্যা দুটা পৰস্পৰ মৌলিক হয়নে সুধিব, সেই সংখ্যা দুটা আমি যদি চাই পেলাই দেখো যে সংখ্যা দুটা যৌগিক, তেতিয়া আমি এৰি দিব নালাগিব আৰু পটককৈ কৈ দিব নালাগিব যে এই দুটা পৰস্পৰ মৌলিক নহয়, যেহেতু দুইটা সংখ্যা মৌলিক সংখ্যাই নহয়। আমি মৌলিক সংখ্যা দুইটা হ'লেহে আমি পটককৈ দেখি চিনি পাম যে দুইটাই মৌলিক সংখ্যা, আমি দুটা পৰস্পৰ মৌলিক বুলি জানো। কিন্তু এই দুইটা সংখ্যাই যৌগিক, এইটো নহয়। তেনেকুৱা নকৰিবা। পৰস্পৰ মৌলিক হ'বলৈ হ'লে যৌগিক সংখ্যাও হ'ব পাৰে। বুজি পাইছা? যৌগিক সংখ্যাও হ'ব পাৰে, খালি সেই নিয়মটো চাবা যাতে দুইটা সংখ্যাৰ সাধাৰণ উৎপাদক 1ৰ বাহিৰে আৰু নাথাকে। হ'ল নাম্বাৰ 3 আহা। 3ত কওঁ দুটা সংখ্যা পৰস্পৰ মৌলিক বুলি আমি দেখিলেই চিনি পাম। কেনেকৈ?
যদি সংখ্যা দুটা ক্ৰমিক সংখ্যা হয় মানে ইটোৰ পিছত সিটো হয় 24 25 25 26 মৌলিক সংখ্যা পৰস্পৰ মৌলিক সংখ্যা মানে 25 26 এইযোৰ পৰস্পৰ মৌলিক সংখ্যা কেনেকৈ 25 টো 26 টো দুইটাই যৌগিক সংখ্যা কিন্তু চোৱা পৰস্পৰ মৌলিক বুলি আমি 25 26 ক ক'ব পাৰোঁ কিয় ক'ব পাৰোঁ 25 ৰ পিছতে 26 ক্ৰমিক হয়নে এনেকৈ আমি যদি ক্ৰমিক সংখ্যা পাওঁ তেতিয়া আমি কোনো চাব নালাগে আমি পৰস্পৰ মৌলিক বুলি ডাইৰেক্ট কৈ দিব পাৰিম 85 86 যিয়ে নহওক 96 97 যিয়ে নহওক খালি সংখ্যা দুটা ক্ৰমিক সংখ্যা হ'ব লাগিব পৰস্পৰ মৌলিক হ'বই কি হ'ল এতিয়া পৰস্পৰ মৌলিক সংখ্যা আমি বুজি পালোঁ নে পৰস্পৰ মৌলিক বুলি সংখ্যা দুটা আমি দেখিলে চিনি পাম দুটাটো চিনি পামেই দুটা কথাত সেই দুটা হৈছে যদি সংখ্যা দুটা দুইটা মৌলিক সংখ্যা হয় তেতিয়া আমি পৰস্পৰ মৌলিক ক'ম যদি সংখ্যা দুটা ক্ৰমিক সংখ্যা হয় তেতিয়া আমি একো কৰি নোচোৱাকৈ চিধা ক'ব পাৰিম যে পৰস্পৰ মৌলিক আৰু দুটা সংখ্যা যদি যৌগিকো দেখোঁ তেতিয়া আমি অকণমান চাব লাগিব যে ইহঁতৰ এক হয়নে নহয় সাধাৰণ উৎপাদক সেইটো চাব লাগিব যৌগিক সংখ্যা নহয় বুলি এৰি থৈ নাহিবা খালি নিশ্চয় তোমালোকে বুজি পাইছা যদি কিবা বুজি পোৱা নাই অসুবিধা পাইছা তোমালোকে কমেণ্টত জনাবা তোমালোকে বুজি পোৱাকৈ মই বুজাবলৈ চেষ্টা কৰিম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব ঠিক আছে নেক্সট ভিডিঅ'ত লগ পাম থেংক ইউ